নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই NIS DLED প্ৰগ্ৰেম কৰা 2017-19 যিসকল শিক্ষাৰ্থী আছিল তেওঁলোকৰ DLED প্ৰগ্ৰেম কৰা বহুতখিনিৰে NC প্ৰব্লেম আছে, সেই বিষয়লৈ মই অলপ ক'বলৈ লৈছোঁ। আৰু এই NC প্ৰব্লেম আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 2 লাখ শিক্ষকৰে হৈ আছে আৰু সকলো শিক্ষকে আজি বিভিন্ন পদত এপ্লাই কৰাৰ পৰা বঞ্চিত হৈছে আৰু তাৰ কাৰণে NC প্ৰব্লেমটোৰ এটা সমস্যাটোৰ সমাধান বিচাৰি আছে। আৰু সেই সম্পৰ্কে মই অলপ ইয়াতে আজি জনাব বিচাৰিছোঁ যে NC প্ৰব্লেম সম্পৰ্কে বিভিন্নজনে আমাৰ যিটো ৰিজনেল চেণ্টাৰ আছে তালৈ বিভিন্নজনে সমস্যাটোৰ বিষয়ে জনাইছে আৰু সমাধানৰ কাৰণে ৰিকুৱেষ্ট কৰিছে। সেয়েহে আমাৰ যিটো ৰিজনেল চেণ্টাৰ তাৰ পৰা হেডকোৱাৰ্টাৰলৈ কেইবাখনো চিঠি পঠিয়াইছে এই সমস্যাটো সমাধানৰ বাবে। আৰু হেডকোৱাৰ্টাৰে এই সম্পৰ্কে কোনো ধৰণৰ মন্তব্য দিয়া নাছিল যদিও মাজতে 2020 চনৰ আগষ্ট মাহত সকলো বিদ্যালয়সমূহৰ হেডমাষ্টাৰৰ পৰা এখন কপি বিচাৰিছিলে, য'ত হেডমাষ্টাৰে ডিক্লেৰেশ্যন দিব লগা হৈছিল যে সকলো শিক্ষকেই HS আপগ্ৰেড কৰিছে আৰু এই আপগ্ৰেড কৰা কপিটো পাই তেওঁলোকে NC আঁতৰাব বুলি জনাইছিল। কিন্তু তথাপিও আমাৰ NC প্ৰব্লেমটো চলিউশ্যন নহ'ল, যিটোৰ কাৰণে সকলোৱে ইতিমধ্যে বহুতো আন্দোলন কৰিছে তথা ৰিজনেল চেণ্টাৰত গৈছে বা হেডকোৱাৰ্টাৰলৈ ইমেইল বা বিভিন্ন ধৰণৰ টুইটিং কৰিও আমি কোনো সুফল পোৱা নাছিলোঁ। কিন্তু এতিয়া ত্ৰিপুৰা চৰকাৰৰ এখন চিঠি পোৱা দেখা গৈছে, য'ত যিসকল শিক্ষকে 50% মাৰ্ক আপগ্ৰেড কৰিছিল তেওঁলোকৰ গোটেই ডিটেইলছখিনি এখন ফৰ্মেটত বিচৰা হৈছে। আৰু এইটো নিশ্চয় এটা বিগ আপডেটেই হয়, কাৰণ ত্ৰিপুৰা চৰকাৰে যদি এইটো হাতত দিছে, এই ষ্টেপটো হাতত লৈছে, তেনেহ'লে নিশ্চয় আমাৰ বাকীবোৰ ৰাজ্যটো এই ষ্টেপটো হাতত ল'ব বুলি আশা কৰিব পাৰি সোনকালে। কাৰণ আমাৰ যিটো NC প্ৰব্লেম হৈ আছে সেইটো অকল এজন দুজন নহয়, লাখ লাখ শিক্ষকৰ হৈ আছে। আৰু সকলোৱে ইতিমধ্যে যদি এই চৰকাৰবোৰে কোনো ষ্টেপ হাতত নলয়, তেনেহ'লে দিল্লীত গৈ যন্তৰ মন্তৰতো এটা আন্দোলন কৰাৰ কথা ভাবিছে। গতিকে আমাৰ অসম চৰকাৰকো সকলোৱে এই NC প্ৰব্লেমটো চলিউশ্যনৰ বাবে আবেদন জনাব পাৰে। আৰু আমি আকৌ আমাৰ যিসকলে আপগ্ৰেড কৰিছে তেওঁলোকে ইয়াত দিয়া ফৰ্মেট অনুসৰি আমি সেই আপগ্ৰেডখিনি ডিটেইলছ আমি ৰিজনেল চেণ্টাৰত জমা দিব লাগে। আৰু সকলোৱে ৰিকুৱেষ্ট কৰিব লাগে যাতে এই NC যিটো ষ্টেটাছ আছে আমাৰ মাৰ্কশ্বিট চাৰ্টিফিকেটত সেইটো সোনকালে ৰিমুভ কৰি দিব লাগে।